খেতে কি করছে না শ্রদ্ধা শ্রদ্ধাও করে না, কিন্তু তুমি এমন করে রাখছো একা বয়ে হলুদ তপ্ত তেজর পার ভাঙা যৌবন এই কথা তুমি বিয়ার আগতে নকলা কিয়নো? তুমি কি মূল্যবান জ্ঞান হলা কি না করে মোক নহয়, তোমাৰ হাতত ধৰি একেলগে টকা বিচাৰিলোহেঁতেন। তুমি তাইক বিচাৰি নাপালা, হয়তো তুমি তাইক বিচাৰিবই নাজানিলা। তুমি মোক কি বুলি ভাবিছা? বিশ্বাসঘাতক নে চৰিত্ৰহীন? এটাও ক'ব নাই, ভুলটো মানুহেই কৰে। তুমিওতো মানুহ, তুমিতো অতি মানৱ নোহোৱা। তুমি মোক ক্ষমা কৰিছানে না? দুখৰটো ক্ষমা থাকে, তুমি এনে কোনো ভুল কৰা নাই যাৰ ক্ষমা নাই। ভুলৰ উপলব্ধি আছে ৰূপ, আৰু শুধৰণিৰ দৰে মহান কাম একো নাই। এই ভুলৰ শুধৰণিৰ বাবে তুমি বাসন্তীত নহয়, তুমি কপৰক মাফ কৰিব। সেইজনী নাৰীক আজি মই চিনি পালো, তাই বাসন্তী নহয়, তাই কপৰ। এপাহ বগা ফুলৰ দৰে গন্ধৰ বৈ এজনী সৰল ছোৱালী, আৰু মনত পৰিছে তাইৰ এই কণমানি ছোৱালীজনীলৈ। তুমি ইমান ভাল, তোমাক মই আজি গৌৰৱ কৰিব পাৰো। কপৰৰ সন্তান জানো তোমাৰ সন্তান নহয়? মই কইনা হৈ যাব আজি মই আনন্দত কইনা হৈ যাওঁ।
তাই কি হৈছে সেইকাৰণে তাই মোক বেলেগ পঠাইছিল ছেলে মানব কয় এফালে নিজৰ সন্তানক ডাঙৰ কৰাৰ ইচ্ছা আৰু আনফালে এটা নিৰ্লজ্জ পৰিৱেশত বাহিৰ নাচেৰে নিজক শেষ কৰি দিয়াৰ আৰম্ভণি এজনী নাৰীৰ বাবে ইয়াতকৈ ডাঙৰ কথা কি হ'ব পাৰিব? তাৰপিছত লাহে লাহে চবৰে মূৰত প্ৰকাশ 2,000, 3,000, 4,000 হয়তো তাতকৈও কেতিয়াবা বেছি তাইৰ বাবে এটা কথা বেলেগ ডাঙৰ মানুহ হ'ব লাগিব আৰু বেছি তাই জানিব লাগিব তাইৰ মাক এজনী কিন্তু তাই বাহিৰ হ'ল মোৰ কথা নুশুনিলে মই কৈছিলো মই বাহিৰ হ'ব নালাগে কেৱল মাত্ৰ লৈ যোৱা চুলিখন মোৰ হাতত পুহিলে মই কৰিম তাই যেতিয়া আছে তেতিয়া মই বাহিৰত বহিলে মোৰ ছাৰ যেতিয়া কোনোবাই মদ খাই মাতলামি কৰে যেতিয়া কোনোবাই তাক বেইজ্জতি কৰিব খোজে তেতিয়া মই তাক দাদাগিৰি কৰে আৰু মই তেতিয়া যাওঁ ছাৰ মই মোৰ ভানীজনীৰ ইজ্জত বচাওঁ আজিও মই মোৰ জীৱন দি হ'লেও তাইৰ জীৱনটো বিচাৰিছো ছাৰ তাই বাচিবলে সকলক বচাবই লাগিব কিন্তু কোনে 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 মাৰি লাগিব সম্পদ কৰা প্ৰকৃত হত্যাকাৰী হত্যাকাৰী ওলাব সত্য কেতিয়াও লুকাই নাথাকে তুমি এবাৰ তাইক লগ ধৰিব পাৰিবনে ময়ে কোনো সৈতে কিন্তু মোক দেখিলে তাই হয়তো ঘৃণা কৰিব হয়তো তাই ঘৰৰ পৰা পলাই নাহিব তুমি যাবা জানা অকল তোমাৰ অন্ততেই নহয়
তাৰ বাবে মই ভুলছো ছাৰ হয়তো মহিৰামে হত্যা কৰি সেই টগৰৰ ওপৰত দুখ চাপি দিছে। মই এতিয়া কাম কৰি আহিম ছাৰ ই মোৰ চুৰিখন দেখিলে খুব ভয় কৰে মই আহো এলি অকলে থাকিব নহয় হয়তো ভয় কৰিব পাৰে তাইক কেলৈ আহিব নোৱাৰিলে ছোৱালী তাইয়ে আছে তাইয়ে ঘৰত